হেল্ল' বন্ধুসকল, আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। নিজৰ ভিতৰত থকা প্ৰতিভা বা টেলেণ্টখিনি আমি কেনেকৈ জানিম? টেলেণ্ট সকলোৰে থাকে আৰু চবৰে টেলেণ্টবোৰ বেলেগ বেলেগ। কিছুমানে নাচৰ পাৰ্গত আৰু কিছুমান আকৌ গানত। এনেদৰে বহুত টেলেণ্ট আছে আৰু সেই টেলেণ্টবোৰক লৈ তুমি যদি আগবাঢ়ি যাব বিচাৰা তেন্তে কি লাগিব? অকল নাচিব বা গাব পাৰিলেইতো হ'ব জানো? মেইন প্ৰেক্টিচ লাগিব। অকল প্ৰেক্টিচ কৰিলে নহ'ব, তোমাৰ সেই ভুল আৰু শুদ্ধবোৰ চাবলৈ এজন গুৰু লাগিব। তেতিয়াহে তুমি তোমাৰ টেলেণ্টবোৰক আগুৱাই নিব পাৰিবা। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা, টেলেণ্ট বা প্ৰতিভাবোৰ জন্মৰ পৰাই লগত আহে জানো? নিশ্চয় নাহে। আমি যেতিয়া ডাঙৰ হওঁ আৰু সৰুৰ পৰা ডাঙৰ হোৱা সেই সময়ছোৱাত যিবোৰ কথা বা জ্ঞান আয়ত্ত কৰোঁ তাৰ ওপৰত ভিত্তি কৰিয়েই যিটোত আগ্ৰহ থাকে তাকে আমি আমাৰ প্ৰতিভা বুলি বাছি লওঁ। মই এইটো ক'ব বিচাৰিছোঁ যে মানুহৰ প্ৰতিভাবোৰ সীমাবদ্ধ আমাৰ মাইণ্ডটোৰ লগত। মাইণ্ডটোত যিখিনি জ্ঞান থাকে তাৰ পৰাই আমাৰ প্ৰতিভা বাছি লওঁ। আৰু যদি আমি আমাৰ মাইণ্ডটোৰ পৰা একো প্ৰতিভা বিচাৰি নাপাওঁ তেতিয়া কি কৰিম? তেতিয়া নিশ্চয় আমাক জ্ঞানৰ প্ৰয়োজন হ'ব। আমি জ্ঞান আহৰণ কৰিব লাগিব। পৃথিৱীত এনেকুৱা বহুত কাম আছে যিবোৰ কৰি আমি সফল হ'ব পাৰোঁ। আমি যেতিয়া কোনো এটা বিষয় বা কাম খৰচি মাৰি জানিম তেতিয়াহে তাক কৰাৰ ইচ্ছা শক্তি বাঢ়িব আৰু সেই ইচ্ছা শক্তিকে প্ৰতিভা হিচাপে লৈ আগবাঢ়ি যাব পাৰিম। সেইকাৰণে আমি যিমান পাৰোঁ জ্ঞান আহৰণ কৰাত মনোযোগ দিব লাগে। নিজৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবলৈ অসম্ভৱ বুলি জনা কামো কৰিবলৈ আগুৱাই যাবলৈ কণ্ঠবোধ নকৰিবা। ডাঙৰৰো যথেষ্ট সংখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ'ব নোৱাৰে। এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয় তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা দুটা চকু বেছিকৈ আছে। তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলন। জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে। ভৱিষ্যতে আমি যি হ'ব বিচাৰোঁ সেয়া বৰ্তমান অৱস্থাৰ কাম কাজে নিৰূপণ কৰে। সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা খুবেই দৰকাৰ। নমস্কাৰ। আপোনালোকে যদি মোৰ কথাখিনি শুনি ভাল পালে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্লিজ টিপি দিব।